নমস্কাৰ বন্ধুসকল, মোৰ চেনেল গুড লাইফলৈ সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৰে ভাল লাগিব। এইখিনি আমাৰ পুখুৰীৰ মাছ ছটিয়াই দিছে। এই মাছকেইটা আমি কেনেদৰে বনাই খালোঁ আহকচোন যাওঁ। মাছখিনি প্ৰথমতে মই ধুই কাটি ল'ম। এইখিনি কাটি হৈ গ'ল। ইয়াৰে মই থেকেৰা আঞ্জা বনাবৰ কাৰণে 4 পিচ লৈছোঁ আৰু 4 পিচ ফ্ৰাই। তো থেকেৰা আঞ্জাৰ কাৰণে কি লাগিব, সৰু সৰু কেইটামান আলু লৈছোঁ আৰু নহৰু আৰু 5 ফোৰণ। থেকেৰা আঞ্জাত বাকী একোৱেই নালাগে, একেবাৰে একো মছলা নিদিয়াকৈ বনাব পাৰি, বহুত টেষ্টি হয়। টেঙা আঞ্জা। ভালদৰে নিমখ হালধিখিনি সানি লওঁ। এফালে কেৰাহীখন পাতি থৈছিলোঁ, তেল গৰম হৈ গ'ল, ধোঁৱা ওলাই গৈছে। মাছখিনি ফ্ৰাই কৰি ল'ম। কি কৈছা? হয় নেকি? এইখিনি পানীখিনি বেয়া নহয় দেই, নিমখ হালধি হাতাখন থোৱাৰ কাৰণে পানীখিনি কালাৰটো তেনেকুৱা হৈ গ'ল। বাকীখিনি মাছো মই ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈয়ে গৈছে আৰু। মাছখিনি কাঢ়ি লৈছোঁ। এতিয়া বাকীখিনি মাছ মই ফ্ৰাই কৰি ল'ম। আপোনালোকে বাৰু মাছৰ পেটু আৰু ভাত এনেকৈ খাই পাইছেনে? মই কিন্তু বহুত ভাল পাওঁ। তো আজি বনাম, মাজে মাজে দেখাম নাজানো আৰু কিমানখিনি দেখাব পাৰোঁ, দুফালে বনাম যিহেতু। ইয়াৰ পৰা তেলখিনি মই অন্য এখন কেৰাহীত দিছোঁ, সেইখিনি পেটুৰ কাৰণে হৈ যাব। যিহেতু টেঙা আঞ্জাত বেছিকৈ তেল নালাগে, সেইবাবে এইখিনি তেলেই দিয়ে মোৰ হৈ যাব। তো মাছৰ পেটুখিনিৰ কাৰণে মই লৈছোঁ, মাছৰ পেটুৰ লগত 2 পিচ মাথা দি দিছোঁ। পেটু বহুত কম হয়, হ'লেও ভাল পাওঁ কাৰণে বনাইছোঁ আৰু। এইফালে কেঁচা জলকীয়া নাই, সেইটো কাৰণে ভোট জলকীয়াকৈ লৈছোঁ। কেঁচা জলকীয়া হ'লে বেছি ভাল লাগে। পিঁয়াজ অলপ লৈছোঁ, পিঁয়াজ যিমান পাৰে সৰহকৈ দিব, তেতিয়া বেছি টেষ্টি লাগে। পিঁয়াজখিনি তেলত মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি মাছৰ তেলখিনিয়ে হয়, মাছৰ তেলেদি বনালে আৰু টেষ্টি হয়। যিহেতু পেটু কম, সেইটো কাৰণে মই মাছৰ মাথাও এড কৰিছোঁ। মাছৰ মাথাত থকা তেলটো ইয়াত ভাঙি দিয়া হয় যে বেছি ভাল লাগে খাই। এইখিনি মই ৰাখি দিম ৰঙচুৱা হ'লে। এইফালে মোৰ মাছখিনি হৈ গৈছে, এইখিনি কাঢ়ি ল'ম। এতিয়া তেলতে 5 ফোৰণ কেইটামান দিম। মই যিহেতু জ্বলাৰ এটা ৰেচিপি বনামেই, সেইটো কাৰণে ইয়াত জলকীয়া দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া দিব পাৰে। মই ভোট জলকীয়া এটা পিটিকা বনাম যে, সেইটো কাৰণে দিয়া নাই জ্বলা। আলুখিনি দি দিম। কেৰাহীটো যিমানে গৰম হয়, তেলটো আৰু মিঠি গুটি ভালদৰে ফুটাৰ পিছত দিব, তেতিয়া বেছি টেষ্টি লাগে। এতিয়া মই নিমখ হালধিখিনি এড কৰি দিলোঁ।
আলুখিনি বইলকৈও দিব পাৰে হা, বইলকৈ দিলে বেছি সোনকালে হয়। মোৰ যিহেতু বইল কৰিবলৈ নহ'লে সেইটো কাৰণে এনেকৈয়ে দিছোঁ। এইখিনি এতিয়া ভালদৰে সিজালৈকে আমি পানী অলপমান দি পেলাই ঢাকি থৈ দিম। পানী কমকৈ দিব, তেতিয়া সোনকালে সিজিব। বেছিকৈ পানী দি দিলে নিসিজিব, দেৰি লাগিব। মই প্ৰায় বইল আলু দিয়ে বনাওঁ। এইফালে এইখিনিত পিঁয়াজখিনিও হৈ গৈছে, তো পিঁয়াজখিনিত মই ভোট জলকীয়াখিনি দি দিলোঁ। খুবেই জ্বলা গোন্ধ আহিছে। পেটু আৰু মাছৰ মাথাখিনি দি দিলোঁ। এইখিনি ভালদৰে লৰাই ঢাকি থৈ দিম। এইফালে এইখিনি আলুখিনিত মই পানী অলপ এড কৰিম। উতলা পানী দিছোঁ। অকণমান লৰাই ঢাকি থৈ দিম, সিজিবলৈ দিম। গেছটো ল' ফ্লেমত থ'ম, নহ'লে পানীখিনি শুকাই যাব কিন্তু আলুটো নিসিজিব। নহৰুখিনি এড কৰি দিছোঁ। ইয়াত আদা দিব নালাগে, যিহেতু টেঙা আঞ্জা হয়। নহৰু অলপমান সৰহকৈ দিব। নহৰুখিনি তেলত দিলে আৰু এনেকৈ পানী পিছত দিলে সোৱাদ দুয়োটাই বেলেগ হয়। তেলত দিয়াতকৈ মই এইটো সোৱাদ বেছি ভাল পাওঁ টেঙা আঞ্জাত, সেইবাবে পিছত দিছোঁ। এইফালে মাছৰ মাথাখিনিও সিজি গ'ল, পেটুখিনিও হৈ গৈছে। ভালদৰে লৰাই ল'ম। তাৰপিছত ইয়াতে মই ঠাণ্ডা ভাত আছিলে, ঠাণ্ডা ভাত এড কৰি দিম। গৰম ভাতো এড কৰিব পাৰে, কোনো কথা নাই, কিন্তু ঠাণ্ডা ভাতবোৰ এটা এটা হৈ থাকে, সেইটো কাৰণে ঠাণ্ডা ভাত দি ভাল লাগে। তেতিয়া পানী পানী ভাৱটো নাথাকে। যিহেতু পেটু কম, সেইটো কাৰণে মই ভাতটো মাত্ৰ এহেতাহে দিম। নিমখ হালধি প্ৰথমতেই জোখমতে দি থোৱা আছে, গতিকে আকৌ নিমখ হালধি নিদিওঁ মই। এইখিনি ঢাকি থৈ দিলোঁ। আকৌ এবাৰ খুলি চাম। গেছটো একেবাৰে ল' ফ্লেমত কৰি থোৱা আছে। ভাতখিনি যেতিয়ালৈকে ভালদৰে তেলখিনিত লেটি খাই নাযায়, তেতিয়ালৈকে ল' ফ্লেমত থ'ম। তাৰপিছতে যেতিয়াই লেটি খাই যাব, তেতিয়া আকৌ গেছটো বঢ়াই দিম। তামোল অকণমান দিয়ে। পাণ কেলে নাই? এইখিনি আলুখিনি সিজিছেনে চেক কৰোঁ। ভালদৰে সিজা নাই, আকৌ অকণমান সময় থ'ব লাগিব। ঢাকি থৈ দিম। ইফালে পেটু ভাজিখিনি হৈছেনে চাওঁ। এইখিনি ইয়াতে এইখিনি ফুটি ফুটি থাকে, ফুট ফুট শব্দ এটা হয়, সেইটো বন্ধ হোৱালৈকে এইখিনি থাকিব লাগিব। হৈছে আৰু প্ৰায়। আৰু অকণ বেছি কৰকৰীয়া হ'লে বেছি ভাল লাগে, এনেকৈও খাব পাৰি। আৰু অকণ বেছি কৰকৰীয়া হ'লে ভাতবোৰ অকণমান টান টান হৈ গ'লে মই বেছি ভাল পাওঁ। অলপ বেছিকৈ ভাজিম। এতিয়া আলুখিনি সিজিলে, পানীখিনি শুহি গ'ল।
আকৌ নতুনকৈ পানী দিব লাগিব। উতলা পানীয়ে দিব, ঠাণ্ডা পানী দিলে আঞ্জাখনৰ সোৱাদটো নাইকিয়া হৈ যায়। আলুখিনি সিজাই নল'লে বৰ দিগদাৰ, ইমান দেৰি লাগে। মাটিয়ে সেইফালে পানী এড কৰি দিলোঁ, তাৰপিছতে এইখিনি এতিয়া হৈ গ'ল আৰু কিটো ওলাই এইখিনি তেলখিনি এনেকৈ শুহিব, মানে কি বুলি কয়, মানে নিগৰি আহিবৰ কাৰণে সেনেকৈ থৈ দিছোঁ। তেলে চেলে খালে গেছ হ'ব ন। এইখিনি থেকেৰা মই ইয়াত 4 পিচমান লৈছোঁ। ধুই ল'ম, যিহেতু শুকুৱাওঁতে বালি চালি পৰিবও পাৰে। ধুই হৈ গ'ল। বেছিকৈ ধুলে আকৌ তাৰ টেঙাটো গুচিয়ে যাব, বেছিকৈ ধোৱা নাই। এইখিনি আলুখিনিও সিজি গ'ল, আলুখিনি ভাঙি দিছোঁ। ডোখৰকৈ থাকিলে ভাল নালাগিব, অকণ গ্ৰেভি হ'ব লাগিব। এতিয়া লাষ্টতে অকণমান পিঠাগুড়ি গুলি পেলাই দি দিব পাৰে, যদি গ্ৰেভি নিচিনাকৈ খাবলৈ বিচাৰে। মই এড কৰা নাই, মই এনেকৈ পনীয়াকেই ভাল পাওঁ। ভালদৰে উতল আহিলে মই একেবাৰে আঞ্জাখিনিৰ জোখত পানী দি ল'লোঁ। এইখিনি উতলিছে, যিহেতু গৰম পানী, সেইবাবে লগালগ উতল আহি গৈছে। পানীৰ ঢাকোন, এইখিনি তেলখিনি নিগৰি আহিলে দেখিলে, এতিয়া ওপৰখিনি খাব পৰা হ'ব। তেলে চেলে খালে আৰু হৈ গ'ল আৰু বেমাৰ হৈ যাব। এইখিনি ভালদৰে উতলিলে ইয়াতে মই এতিয়া মাছখিনি এড কৰি দিম, টেঙাখিনি এড কৰি দিম। অকণমান সময়ৰ কাৰণে ঢাকি দিম আৰু তাৰপিছত হৈয়ে গ'ল। মান ধনিয়া পাত অলপমান দি দিলোঁ। এতিয়া আমাৰ টেষ্টি টেঙা আঞ্জা তৈয়াৰ হৈ গ'ল। এতিয়ালৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব।